নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰিয়ংকাছ কিটচেনলৈ। আজি মই বনাব লৈছো ভাপত দিয়া মাছ। ভাপত দিয়া মাছৰ কাৰণে মই 3টা মিডিয়াম সাইজৰ পিয়াজ, 2টা বিলাহী, কেইটামান কেঁচা জলকীয়া, আদা, নহৰু আৰু ইয়াতে লৈছো বগা সৰিয়হ। আপোনালোকে যিকোনো সৰিয়হ ল'ব পাৰিব। আৰু ইয়াতে লৈছো এখন কলপাত আৰু নৰসিংহ পাত। আৰু এইখিনি মই পিয়াজ আৰু আদা, নহৰু সকলোখিনি বিলাহী মই দীঘল দীঘলকৈ কাটি লৈছো, আপোনালোকে দেখিছে। আৰু ইয়াতে পিচি লৈছো মই সৰিয়হখিনি। আৰু এয়া হ'ল বৰালি মাছ, সৰু বৰালি মাছ। আৰু এইখিনি মই মাছত দি দিম। আদা, নহৰু, পিয়াজ, বিলাহী, কেঁচা জলকীয়া সকলোখিনি মই একেলগে মাছখিনি দি দিম। আৰু ইয়াতে দি দিম মই এতিয়া পিচি থোৱা সৰিয়হখিনি। আৰু ইয়াতে দিছো মই নৰসিংহ পাতকেইটা। আপোনালোকৰ ঘৰত যদি মান ধনিয়া আছে মান ধনিয়াও দিব পাৰিব। আৰু ইয়াতে দিছোঁ মই সোৱাদ অনুযায়ী নিমখ আৰু 2 চামুচমান জোখৰ তেল। আৰু এইখিনি মই ধুনীয়াকৈ সানি ল'ম। আৰু ইয়াতে মই একো মছলা ব্যৱহাৰ নকৰোঁ। আৰু এইখিনি মই দিম এতিয়া ৰাইচ কুকাৰৰ ভিতৰৰ যিখন চালনী তাতে মই এখন কলপাত দি লৈছোঁ। ইয়াতে মই এইখিনি মিশ্ৰণখিনি ইয়াতে ঢালি দিম, দেখিছে। এনেধৰণে দি পেলাই ইয়াৰ ওপৰত মই আৰু এখন কলপাত দিম। এয়া কলপাতখন দি দিছোঁ। ইয়াতে ৰাইচ কুকাৰত মই অলপ পানী দিছোঁ আৰু 5 মিনিটৰ কাৰণে অলপ গৰম হ'বলৈ চুইচটো দি দিছোঁ। এয়া দেখিছে 5 মিনিট হৈ গৈছে। এতিয়া মই এইখিনি ইয়াতে দি দিম ৰাইচ কুকাৰৰ ভিতৰত। আধা ঘণ্টাৰ কাৰণে মই এইখিনি সিজিবলৈ দিম। এয়া দেখিছে মই বন্ধ কৰি দিছোঁ। এয়া হৈ গৈছে, দেখিছে একেবাৰে কম সময়ৰ ভিতৰতে। আৰু ঘৰতে থকা বস্তুৰে বনাই খাব পাৰে আপোনালোকে। আৰু ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে সৰু ল'ৰা ছোৱালীও খাব পাৰিব। আৰু নতুন নতুন ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ মই আগবঢ়াই থাকিম। আৰু আপোনালোকেও ঘৰতে এনেদৰে বনাই খাই চাব। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো চাব আৰু সকলোৱে চাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।